মাকুমত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান সমগ্ৰ দেশত শিশু শ্ৰমিকৰ বিৰুদ্ধে চৰকাৰ কিংবা প্ৰশাসন যিমানেই সৰব নহওক কিয় কিন্তু এচাম দুষ্ট চক্ৰই চৰকাৰ নাইবা প্ৰশাসনৰ শিশু সুৰক্ষা আইনসমূহক কেৰেপ নকৰা পৰিলক্ষিত হৈছে। ফলত দেশখনত নাইবা ৰাজ্যখনত শিশু অপৰাধমূলক কাৰ্য বৃদ্ধি পাবলৈ ধৰিছে। তাৰ সমান্তৰালভাৱে তিনিচুকীয়া জিলাৰ মাকুম বৃহত্তৰ অঞ্চলত শিশু শ্ৰমিকৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰিছে। সেয়েহে মঙলবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত মাকুম আৰক্ষী আৰু জিলা শিশু শ্ৰমিক বিৰোধী বাহিনীৰ লগতে তিনিচুকীয়া শিশু সুৰক্ষা সমিতিৰ সহযোগত সমগ্ৰ মাকুম চহৰখনত অভিযান চলাই মাকুম ডিগবৈ ৰোডস্থিত কালুখান নামৰ লোক এজনৰ ডেম্পৰ পৰা দুটি শিশু শ্ৰমিকক উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা শিশু দুটিক অভিযানকাৰী দলকেইটাই তিনিচুকীয়া সদৰলৈ লৈ যোৱাৰ লগতে চহৰখনৰ প্ৰত্যেকখন বিপণী নাইবা হোটেলসমূহক অনাগত দিনত শিশু শ্ৰমিকসকলক নিয়োজিত নকৰিবলৈ সকিয়নি প্ৰদান কৰে।